হেল্ল' হোৱাটছআপ গাইজ, মই সেলিম। আপোনালোকে চাই আছে সেলিম আঠিয়া ব্লগ। আজি মই এজন অসহায় লোক, তেওঁ বহিৰাজ্যত কাম কৰিছিলে। আমাৰ একেলগতে সৰুৰ পৰা আমি স্কুলত পঢ়িছোঁ আৰু দুৰ্ভাগ্যবশতঃ তেওঁ কাম কাজ পোৱা নাই, গতিকে তেওঁ বহিৰাজ্যত গৈ পেলাই কামত ল'ৰা ছোৱালীৰ কাৰণে বহিৰাজ্যত যাবলগীয়া হৈছে কামৰ সন্ধানত। 15 আগষ্টত ডবকা লাইফ কেয়াৰ হস্পিটেলত অপাৰেশ্যন হ'ব। তেওঁ মোৰ ওচৰত ফোন কৰি কান্দি কৈছে যে ভাই, মোৰ কাৰণে এটা ভিডিঅ' বনা, মোৰ বহুত পইচাৰ প্ৰয়োজন হৈছে। মই যদিও আয়ুষ্মান কাৰ্ড দিছোঁ, তেখেতসকলে আয়ুষ্মান কাৰ্ডত সকলো পইচা ফ্ৰী হোৱা নাই, মোৰ কাৰণে আধা পইচা দিবলগীয়া হ'ব পাৰে বা আধা পইচা দিব লাগিব। সেয়ে 2 ইউনিট ব্লাড লাগে, ব্লাড অ' নিগেটিভ। যদি কাৰোবাৰ ব্লাড অ' নিগেটিভ ব্লাড থাকে, তেনেহ'লে 15 আগষ্টৰ দিনা সেই মানুহজন ভৰ্তি হ'ব লাইফ কেয়াৰত। আপোনালোকে যোগাযোগ কৰিব পাৰিব। মই আপোনালোকক স্ক্ৰীণত নাম্বাৰটো দিম। আপোনালোকে প্লিজ ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু বৰ্তমান মোৰ ভিডিঅ' যিবিলাক মানুহে চাই আছে, মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ সেলিম আঠিয়া ব্লকৰ তৰফৰ পৰা। সেলিম আঠিয়া ব্লকৰ তৰফৰ পৰা মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিবিলাকে এতিয়ালৈকে মোৰ পেজটো ফ'ল' কৰা নাই, প্লিজ মোৰ পেজটো ফ'ল' কৰক আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইবিলাক তেখেতে কান্দি মোৰ পৰা সহায় বিচাৰিছে। এজন মানুহ যেতিয়া তেওঁৰ হাতত টকা পইচা একো নাথাকে, তেতিয়াহে তেওঁ কাৰোবাৰ ওচৰত কান্দি ক'ব যে এনেকৈ মোক সহায় কৰক অকণমান। মোক ডাইৰেক্ট এনেকুৱা কৈছে। আপোনালোকে সকলোৱে চিনি পাব, যমুনামুখৰ মানুহ প্ৰায় মানুহে চিনি পাব। আগত যমুনামুখত আছিলে আৰু ক'ত আছিলে, মানুহজনক দেখিলে আপোনালোকে ক'ব পাৰিব ক'ত আছিলে। মই নাম মেনশ্যন নকৰোঁ, সকলোৱে চিনি পায় আপোনালোকে। মই ইয়াত স্ক্ৰীণত ফটো দিম, আপোনালোকে দেখিব। ফটোটো দেখিলে আপোনালোকে চিনি পাব। তেওঁৰ বৰ্তমান প্ৰয়োজন হৈছে টকাৰ। তেওঁৰ কালি অপাৰেশ্যন হ'ব। আপোনালোকে প্লিজ, যিহেতু নিজে উইলিংলি মোৰ ওচৰত ফোন কৰি কান্দি কৈছে যে মোক সহায় কৰক, আৰু যমুনামুখৰ কিছুমান মানুহক কওক যে মোক অলপ সহায় কৰিবলৈ, সেয়ে মই বাধ্যত পৰি পেলাই মই এটা ভিডিঅ' বনাবলৈ আজি আপোনালোকৰ ওচৰত আহিছোঁ। আৰু মই তেওঁৰ পৰা পাৰ্মিশ্যন লৈছোঁ যে ভিডিঅ' বনাই মই এৰিব পাৰিম নেকি। তেখেতে কৈছে আপুনি ভিডিঅ' বনাওক, যদি ভিডিঅ'ৰ জৰিয়তে মোক কিছুমানে টকা দিয়ে তেনেহ'লেতো মোৰ চিকিৎসাটো ভাল হ'ব। আপোনালোকে যিমান পাৰে আপোনালোকে প্লিজ 1 টকা 2 টকা 3 টকা 4 টকা 5 টকা যোনে যিমান পাৰে আপোনালোকে সহায় কৰক, ল'ৰাটোক সহায় কৰক। আপোনালোকে মোৰ ওচৰত ডাইৰেক্ট কান্দি মোৰ ওচৰত কৈছে যে তেওঁ ভৰ্তি হ'ব লাইফ কেয়াৰ হস্পিটেলত। আপোনালোকে যিহেতু যমুনামুখত আছিলে আৰু যমুনামুখৰে ল'ৰা হয়, দুৰ্ভাগ্যবশতঃ যমুনামুখৰ মাটি বিক্ৰী কৰি তেওঁলোক ডবকা গুচি গৈছে। ডবকা যোৱাৰ পিছত দেউতা ঢুকাল, মা আছেনে নাই বৰ্তমান মই নাজানো, কিন্তু তেওঁ বহিৰাজ্যত যাবলগীয়া হৈছে টকাৰ অভাৱত। আৰু তাতে গৈ পেলাই বেমাৰ হৈছে। আপোনালোকে তাৰ কাৰণে এজন যমুনামুখৰ বাসিন্দাৰ কাৰণে আপোনালোকে যিমান পাৰে সহায় কৰিব। আৰু মই কি ক'ম আপোনালোকে নিজে কওক। আৰু 2 ইউনিট ব্লাড লাগে, ব্লাড গ্ৰুপ অ' নিগেটিভ। আৰু এই ভিডিঅ'টো তেওঁ 2 ইউনিট ব্লাড লাগে। যদি কোনোবাই
অ' নেগেটিভ ব্লাড আছে তেনেহ'লে আপোনালোকে নম্বৰ দিয়া থাকিব, যোগাযোগ কৰিব পাৰিব। মই চেলিম বিদায় লৈছোঁ। আপোনালোকে ভালে থাকিব, সুস্থ থাকিব, শান্তি থাকিব আৰু আপোনালোকৰ কাৰণে মই সকলোৰ কাৰণে দোৱা কৰোঁ, আশীৰ্বাদ কৰোঁ যাতে আপোনালোকক ভগৱান বা আল্লাই ভালে ৰাখে। আসসালামু আলাইকুম, নমস্কাৰ।